নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মই মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলো সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জীৱনবোৰ যাতে সুখ সমৃদ্ধিৰে ভৰি পৰক আৰু শক্তি দেৱীয়ে শক্তি দিয়ক সকলো ফালৰ পৰা ভাল কাম কৰিবৰ বাবে। আজিৰ এই ভিডিঅ'টো কিন্তু ভাওনাৰ ভিডিঅ' নহয়। আজিৰ এই ভিডিঅ'টো অলপ ব্যতিক্ৰম, মানে আপোনালোকৰ সহায় হোৱাকৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। বৰ বিশেষ আমনিদায়ক ভিডিঅ' নহয় বাৰু, তথাপিতো মোৰ বিশ্বাস এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ নিশ্চয় সুবিধা হ'ব, নিশ্চয় সহায় হ'ব। গতিকে ৰাইজ ভিডিঅ'টো বৰ দীঘলো নহয়, গতিকে পাৰিলে স্কিপ নকৰাকৈ চাবচোন। নয়ন ব্লগ। গতিকে আমি আজি লখিমপুৰত ভাওনা কৰি পুনৰ গৈ আছোঁ যোৰহাটলৈ ভাওনা কৰিব। আৰু ৰাস্তাটো কিবা আচলতে মোৰ আজি এই যে ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰিছোঁ, ভিডিঅ'টো আচলতে বিষয়বস্তুটো সেইটোৱে হয় যে আমি সকলোৱে ভাওনা, আমি চবেই ভাওনা গাওঁ। মোৰ ইউটিউব পৰিয়ালৰ প্ৰায় সংখ্যক মানুহ যিমান ছাবস্ক্ৰাইব কৰি থোৱা আছে সকলোৱে বেছি নাই, যিসকল আছে প্ৰায় ভাওনা কৰে। গতিকে লখিমপুৰ টাউন বুলি ক'লে আমি এপাক ঘূৰি যাওঁ, কিন্তু মই কালি এটা বস্তু গম পালোঁ, মাত্ৰ 5 মিনিট নহয় বাৰু, 5 মিনিট মানে খুব কম সময়ত আমি লখিমপুৰ টাউন পাবহি পাৰোঁ, এটা সৰু মানে মাজুলীয়েদি। গতিকে আপোনালোকে আজি মই গোটেই ৰাস্তাটোৰ গোটেই বিৱৰণখিনি আজি মই এই ভিডিঅ'টোৰ যোগে আপোনালোকে পাব। সকলোৱে চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে, গতিকে চাব বুলি আশা কৰিছোঁ। ধন্যবাদ, পুনৰ লগ পাম আকৌ। এই যে মানুহজন গৈ আছে, সেই মানুহজন যিফালে গৈ আছে সেই ৰাস্তাটোৱে প্ৰায় 12 কিলোমিটাৰমান গ'লে আমি লখিমপুৰ টাউন পামগৈ। আৰু যে চাইকেল লৈ আহি আছে সেইফালে পোনে পোনে গ'লে আমি এটা ঘাট পামগৈ। এই যে ভিডিঅ'টো বনোৱাৰ যিটো প্লেনিং, সেইটো হঠাৎ ৰাতিপুৱাহে মগজলৈ আহিল। গতিকে লখিমপুৰ টাউনৰ পৰা ভিডিঅ'টো কৰিবলৈ মই সময়ে নাপালোঁ, মানে মনত নাহিলে যে মই এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি। কিন্তু হিন্দীত এষাৰ কথা আছে নহয়, সমজদাৰো কে লিয়ে ইশাৰা হি কাফি হোতা হে। গতিকে আমাৰ ভাৱৰীয়াসকলৰ ৰাস্তা হেৰাই গ'লেও বিচৰাত কিন্তু কোনো অসুবিধাৰ সৃষ্টিয়ে নহয়, কাৰণ আমাৰ ভাৱৰীয়াসকল কিমান স্মাৰ্ট জনাই কিন্তু ভালদৰেই জানে। যদিহে আপুনি শ্ল' ড্ৰাইভ কৰে, মানে লাহে লাহে গাড়ী চলায়, তেতিয়া কিন্তু আপোনাৰ হাতত 1 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব হাবলুঘাটৰ পৰা লখিমপুৰ বা লখিমপুৰৰ পৰা হাবলুঘাটলৈ। কিন্তু আমি প্ৰায় 45-50 মিনিটৰ ভিতৰত লখিমপুৰ টাউন পাই গ'লোঁ। 15-20 কিলোমিটাৰ বাটকুৰি বাই আহি পাই গ'লোহি আমি এই সোৱণশিৰি নদীখন। আৰু এই সোৱণশিৰি নদীখন বৰ বিশেষ পাৰ হ'বলৈ প্ৰয়োজন নাই, মাত্ৰ এই যে দেখিছে পোনে পোনে সেয়া পাৰ হ'লে আমি মাজুলী পাই গ'লোগৈ। এতিয়া গোটেই সঠিক তথ্যটো মিষ্টাৰ পৰাঞ্জিত গায়নৰ পৰা আপোনালোকে সুন্দৰভাৱে শুনিব। আমি আহি আছোঁ লখিমপুৰৰ পৰা কেবি ৰোডৰে আহি আপুনি কয় হাবলুঘাটৰ ফেৰীত বহিছোঁ। হাবলুঘাটৰ পৰা আমি ডাইৰেক্ট গড়মূৰ পাম। নহয় কিমান ওচৰ ৰাস্তাটো? বহুত ওচৰ, বহুত বেছি ওচৰ, আমনি নালাগে। আৰু ইয়াত ফেৰীটো আপোনাৰ 6টা বজাৰ পৰা চলে, টাইম মিলাবলৈ খুব ভাল হয়। আহিব এইফালে আহিব, ইমান পইচা পাতি খৰচ কৰিবলৈ কোনো প্ৰয়োজন নাই, মানে বসন্ত মই একদম এইফালে আহি থাকোঁ। সেইফালে খুব এটা সৰু বাজেট লৈ আপোনালোকে এইফালে আহিব পাৰিব। বাজেট লৈ ছোটা এই যে নদীখন বৈ আছে, নদীখনৰ লগতে আমিও গৈ পালোঁগৈ যোৰহাট। আৰু মই ভাবিছোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও উপকৃত হ'ব। গতিকে আপোনালোকে এইফালে আহিব, খুব আৰামদায়ক এটা জাৰ্ণি, ভাল লাগিব। মাজুলীৰ সেই সেউজীয়াবোৰৰ মাজে মাজে অহাৰ আমেজটোৱেই সুকীয়া। গতিকে যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি বেয়া পালে কমেণ্ট কৰিব, ভাল পালেও কমেণ্ট কৰিব। পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় জনাইছোঁ আপোনালোকক। আৰু শেষত সকলোকে পুনৰবাৰ শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। ঘূৰক, ফূৰ্তি কৰক, এনজয় কৰক। বাই বাই।